পানী কচুৰ লগত বাৰু কঁঠালৰ গুটিৰ ৰেচিপিটো আপোনালোকে খাই পাইছেনে? যদি খাই পোৱা নাই বলক আজি আমি একেলগে এই ৰেচিপিটো বনাবৰ কাৰণে পানীত ইফালে মই নেহৰু জলকীয়া লগতে নিমখ আৰু তেতেলী টেঙাখিনি দি থৈছোঁ। ইয়াতে পিছে টেঙাখিনি দিয়াৰ কাৰণটো আপোনালোকে গমে পাইছে, সেইটো মই এক্সট্ৰাকৈ নকলেও হ'ব। যিসকলে গম পাইছে কমেণ্ট কৰিব কিয় দিছোঁ। পানীখিনি বইল হ'বলৈ দি এফালে মই কচুথুৰিখিনি ধুনীয়াকৈ বাছি মেলি লৈছোঁ, যাতে ইয়াতে একো জোকটো সোমাই নাথাকে। ইফালে বাছি মেলি লোৱাৰ পাছত এয়া মই কচুথুৰিখিনি ধুই মেলি লৈছোঁ আৰু ধুওঁতে অকণমান সাৱধান হ'ব যাতে কচুখিনিয়ে নুখুজুৱায়। আৰু ধুই মেলি কচুথুৰিখিনি ধুনীয়াকৈ বইল হোৱা পানীখিনিত বহাই দিছোঁ আৰু বহাই দিয়াৰ লগে লগে দেখিছে নহয় গোটেই কচুখিনি লেৰেলি যাবলৈ ধৰিছে। তাৰপিছত ইয়াতে মই ঢাকন দি থৈছোঁ আৰু কচুখিনি যে ছিঙিছিলোঁ ইয়াৰ পৰাই। তাৰপিছতে কঁঠাল গুটিখিনি মই চেলাই থোৱা নাছিলোঁ, সেই কঁঠাল গুটিখিনি চেলাবলৈ আহিছোঁ আৰু ইফালে চেলোৱা কল যিকেইটা লাগে সেইকেইটাই চেলাইছোঁ। আৰু এয়া কচুথুৰিখিনি লেৰেলি গৈছে। তাৰপিছত ইয়াতে মই দিম কঁঠাল গুটি। এতিয়া 10 মিনিটমান সময় বইল হোৱাৰ পিছতে আমাৰ ৰেডি হৈ গ'ল কঁঠাল গুটি আৰু কচুথুৰিৰ ৰেচিপি। আজিলৈ আহিছোঁ।